আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ৰম্যভূমি উপন্যাসখন কোনে লিখিছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ভৱেন্দ্ৰনাথ শইকীয়া। বৰাক নদীত বাংলাদেশত কি নামেৰে জনা যায়? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ সুৰমা। বনফুলৰ লেখক কোন? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যতীন্দ্ৰনাথ দুৱৰা। কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ নীলাচল পাহাৰত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ যোৰহাটত। অসমৰ আটাইতকৈ ডাঙৰ নদী কোনখন? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ব্ৰহ্মপুত্ৰ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 5 বছৰ। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ গোপীনাথ বৰদলৈ। ভাৰতৰ সংবিধান কেতিয়া প্ৰচলিত হৈছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 26 জানুৱাৰী 1950 চনত। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ প্ৰতিভা পাটিল। অসমৰ ৰাজ্যিক নৃত্য কোনটো? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ বিহু। বন মহোৎসৱ কেতিয়া বা কোন মাহত পালন কৰা হয়? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ জুলাই মাহত। ডিব্ৰুগড় বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1965 চনত। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ আম। শেৱালি কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? অপচন এ ৰন্তকান্ত বৰকাকতি। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1858 চনত। কেদাৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি উত্তৰাখণ্ডত। ভাৰতৰ কোনখন ৰাজ্যত থৰ মৰুভূমি অৱস্থিত? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাজস্থানত। আজিৰ ভিডিঅ'ৰ 19 নম্বৰ কুৱেশ্যনটো হৈছে লণ্ডনত PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? অপচন এ ডক্টৰ তিলোত্তমা গগৈ।
পাটনা চহৰৰ পুৰণি নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পাটালিপুত্ৰ। আজি ভিডিঅ'ৰ 21 নম্বৰ কুৱেশ্যনটো হৈছে ইণ্ডিয়া লাইভছ ইন ইটছ ভিলেজ বুলি কোনে কৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহাত্মা গান্ধীয়ে। বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে দিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সৰ্বপল্লী ৰাধাকৃষ্ণনে। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 600 বছৰ। আজি ভিডিঅ'ৰ 24 নম্বৰ কুৱেশ্যনটো হৈছে অজন্তা গুহা কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহাৰাষ্ট্ৰ। এই প্ৰশ্নখিনি আপোনালোকৰ পৰীক্ষাৰ বাবে সহায়ক হ'ব বুলি আশা কৰিছোঁ। আপোনাৰ নম্বৰ কিমান আহিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আছামিজ স্মাৰ্ট ষ্টাডিৰ বাকী ভিডিঅ'বিলাক চাইছেনে? যদি নাই চোৱা তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি চাই ল'ব। আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে থিয় হৈ পানী খালে কি বেমাৰ হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কিডনীৰ সমস্যা।